নমস্কাৰ অনামিকা বুটিক্সৰ আন এটি ৰীল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত দেখুৱাইছোঁ পিয়ৰ পাটৰ এটা সুন্দৰ যোৰা দেখিবলৈ পাইছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটোত এইদৰে কাম কৰা থাকিব আৰু এইখন হৈছে ইয়াৰ মেখেলা দেখিবলৈ পাইছে। কপাৰ কোণা আৰু হোৱাইট কোণাৰে ৱৰ্ক কৰা হৈছে। মেখেলাখনত এইদৰে ব্ৰকেট ডিজাইন কৰা হৈছে। ওপৰত বুটা নাথাকে, এইটো আমি ব্ৰকেট ডিজাইন বুলি কওঁ। দেখিবলৈ পাইছে মেখেলাখনত এইদৰে ব্ৰকেট ডিজাইন কৰা আছে। দেখিবলৈ পাইছে। এইখন হৈছে চাদৰৰ আঁচল পৰ্চনটো এনেকৈ কৰা থাকিব। দেখিবলৈ পাইছে। এইখন হৈছে চাদৰ, ওপৰত এইদৰে সৰু সৰু বুটা বচা থাকিব। এইখন হৈছে চাদৰ, মাজভাগত এইদৰে বুটা বচা থাকিব। কপাৰ কোণা আৰু হোৱাইট কোণাৰে এইদৰে মিডিল অংশটোত বুটা বচা থাকিব। দেখিবলৈ পাইছে। এইটো হৈছে ইয়াৰ ছাইড বৰ্ডাৰ। দেখিছে অতি সুন্দৰ এযোৰ পিয়ৰ পাটৰ কাপোৰ। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 14,500 টকাত। চিল্ক মাৰ্ক কৰা থাকিব। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 14,500 টকাত। গুড কোৱালিটিৰ